শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউৰ বানাক্ৰান্তলৈ মুস্তাক আনফৰৰ 1 কোটি টকাৰ সাহায্য ঘোষণা। আজমলৰ পিছত এইবাৰ আনফৰৰ বৃহৎ ঘোষণা। উজনিৰ 3 জিলাৰ বানাক্ৰান্তলৈ 1 কোটি টকাৰ সাহায্য মৌলানা মুস্তাক আনফৰৰ। বান বিধ্বস্ত শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ ৰাজ্যৰ কাষত থিয় দিলে হোজাৰ বিশিষ্ট ব্যৱসায়ী তথা অসম জামিয়াত উলামা হিন্দৰ সভাপতি। ৰাজ্যৰ শেহতীয়া ভয়াৱহ বানে তছনছ কৰি থৈ গৈছে হাজাৰ হাজাৰ পৰিয়াল। বিশেষকৈ উজনি অসমৰ 3খনকৈ জিলা ক্ৰমে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ সম্পূৰ্ণৰূপে কালহাৰী বানৰ কবলত পৰি বিধ্বস্ত হৈ পৰিছে। গৃহহীন আৰু সহায়হীন হৈ পৰা এই বানাক্ৰান্ত ৰাজ্যৰ সহায়ৰ বাবে এইবাৰ আগবাঢ়ি আহিছে আনফৰ ফাউণ্ডেশ্যন। আজমল ফাউণ্ডেশ্যনৰ বৃহৎ সাহায্যৰ পাছত এইবাৰ সামাজিক মাধ্যমযোগে এক ডাঙৰ ঘোষণা আনফৰ ফাউণ্ডেশ্যনৰ। হোজাই জিলাৰ বিশিষ্ট আগৰু ব্যৱসায়ী তথা অসম জামিয়াত উলামা হিন্দৰ সভাপতি মৌলানা মুস্তাক আনফৰে বানপীড়িত ৰাজ্যৰ পূৰ্ণ সংস্থাপন আৰু জৰুৰী সহায়ৰ বাবে 1 কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে। উল্লেখনীয় যে বিপদে গৰাকী অসমবাসীৰ কাষত সদায় বিভিন্ন বেচৰকাৰী সংস্থা আৰু ফাউণ্ডেশ্যন থিয় দি আহিছে। আজমল ফাউণ্ডেশ্যনে বানাক্ৰান্তক সহায় কৰাৰ পাছত মৌলানা মুস্তাক আনফৰৰ এই 1 কোটি টকাৰ সাহায্যই উজনিৰ বান বিধ্বস্ত লোকসকলক বহুখিনি সকাহ দিব বুলি আশা কৰা হৈছে। বানে সৰ্বশ্ৰান্ত কৰা শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত এই সাহায্যৰ ধন কেনেকৈ আৰু কেতিয়া বিতৰণ কৰা হ'ব সেই বিষয়ে ফাউণ্ডেশ্যনৰ তৰফৰ পৰা শীঘ্ৰেই সবিশেষ জনোৱা হ'ব। সংকটৰ এই সময়ত মুস্তাক আনফৰৰ এই মানৱীয় পদক্ষেপক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। এই সংকটৰ সময়ত এনেকুৱা মহান পদক্ষেপক আপুনি কেনেকৈ আদৰণি জনাইছে কমেণ্ট কৰি জনাওক আৰু অসমৰ প্ৰত্যেকটো খবৰ আটাইতকৈ আগত পাবলৈ আমাৰ পেজটো এতিয়া ফ'ল' কৰক। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 24 টপকা। উজনি অসমৰ আপোনাৰ যোৰহাট, চৰাইদেউ, নাজিৰা আৰু শিৱসাগৰ বেছিকৈ বহুত বেছি এফেক্ট হ'ল আপোনাৰ। আমি সঁচাকৈ বহুত বেছি মৰ্মাহত আৰু প্ৰত্যেক মানুহে মোক ফোনো কৰি আছে। কিছুমান আপোনাৰ মিডিয়াৰ মানুহে ফোন কৰিছে, মই নিজাববীয়া কিছুমান তেওঁক সহায় কৰি আছোঁ। তথাপিও আমাৰ জম্মু তথা লোকেল টিমে তাত সহায় কৰি আছে। তো আমাৰ হোজাইৰ পৰা এতিয়ালৈকে এটা আনফৰ ফাউণ্ডেশ্যনৰ টিম আৰু জম্মু উলামাৰ এটা টিম সজাতি দল একেলগে যৌথভাৱে আপোনাৰ অহা 2 দিনৰ ভিতৰত আপোনাৰ তাত যাব। মিনিমাম এটা 20 লাখৰ পৰা 25 লাখ টকা আমি এটা সামগ্ৰী দি পেলাই পঠোৱাম। কিন্তু এইটোতো বহুত কম, কাৰণ আমি চিন্তা কৰিছোঁ আপোনাৰ এই ফ্লাডৰ পিছত যিটো অৱস্থা হ'ব, ভয়াৱহ অৱস্থা হ'ব। মানুহৰ ঘৰলৈ যাব, কেনেকুৱা যাব, মানুহ ঘৰত বোকা থাকিব, মানুহ বহুত বেছি ঘৰ এফেক্ট হ'ব। সেই সময়ত আমি চিন্তা কৰিছোঁ মিনিমাম আৰু এটা 75 লাখ টকা, মিনিমাম 1 কোটি টকা ধৰক টোটেলি আমি দিয়াৰ ব্যৱস্থা চিন্তা কৰিছোঁ। আৰু আপোনাৰ মোৰ গা বেয়া, মই যাব পৰা নাই, কিন্তু অহা 1 মাহৰ ভিতৰত মই নিজে গৈ পেলাই বাকী যিটো আপোনাৰ 75 লাখ টকা হওক আৰু বেছি আৰু হ'ব পাৰে, মিনিমাম 1 কোটি টকা কৈছোঁ আপোনাৰ আজিৰ পৰা মই দিম, কিন্তু বেছি আৰু হ'ব পাৰে। কিন্তু এইটো মই একেলগত আপুনি নিজে গৈ পেলাই বাকী ঘৰে ঘৰে গৈ পেলাই যি মানুহৰ ঘৰ ধৰক আপোনাৰ এফেক্ট হ'ল, মহিলা হওক, মতা মানুহ হওক, আপোনাৰ পুৰুষসকল হওক, 20,000, 15,000, 25,000 এনেকুৱা ঘৰৰ অৱস্থা থাকিব। আমি মিনিমাম এটা 1 কোটি টকা আমি সহায় আগবঢ়াম। মই বাকী লগতে মই অসমবাসী ৰাইজক মই অনুৰোধ কৰিম, যাৰ যেনেকুৱা সামৰ্থ্য আছে এই সময়ত চব মানুহৰ কাৰণে এই আপাৰ আছামৰ উজনি অসমৰ কাৰণে চব আগবাঢ়ি আহক। আমি চবেই সহায় আগবঢ়াওঁ, এইটো আমাৰ প্ৰয়োজন। এতিয়া এইটো আমাৰ ডাঙৰ পৰীক্ষা আমাৰ ওপৰত। নিশ্চয় ধন্যবাদ থাকিল আপোনাৰ এই কামৰ কাৰণে, আমি শলাগ লৈছোঁ। আৰু এটা কথা মনত আহিল, আমি দেখা পাইছোঁ আমাৰ বিন্নাকান্দি সমষ্টি MLA আৰু মৌলানা বদৰুদ্দিন চাহাব তেখেতে গৈ এটা ভাল কাম দেখিছোঁ কৰি আছে, সহায় কৰি আছে মানুহক। এইটোৰ বিষয়ে আপোনাৰ কি মানে মন্তব্য? মই মৌলানা বদৰুদ্দিন আহমেদ চাহাবৰ এই সময় যিটো আপোনাৰ পদক্ষেপ তেওঁ নিজে উঠালে, এইটো এটা প্ৰশংসনীয় পদক্ষেপ। আৰু মই এই বয়সত নিজে গৈ পেলাই যিটো কৰি আছে, এইটো সঁচাকৈ মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিম। এইটো সহায় আগবঢ়ালে নিজে গৈ পেলাই। আৰু মই চবক অসমবাসী ৰাইজক মই অনুৰোধ কৰিম যে চবে এনেকুৱা নিজে গৈ পেলাই নিজৰ যিমান সামৰ্থ্য আছে, বদৰুদ্দিন আহমেদ চাহাবে যেনেকুৱা কৰিছে, মই সৰুভাৱে এটা কৰি আছোঁ 1 কোটি টকা মিনিমাম। চবে এনেকুৱা আগবাঢ়ি যিমান আছে 5,000 টকা হওক, 100 টকা হওক, 200 টকা হওক, যাৰ যেনেকুৱা সংগঠন আছে সংগঠন লৈ যাওক আপোনালোকে। আমি চব সংগঠন একেলগত মিলি পেলাই ইয়াত আমি আগবাঢ়ি আহি আমাৰ সমাজৰ কাম কৰিব লাগে। এতিয়া ধন্যবাদ থাকিল আপোনালৈ।